নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোকলৈ আগবঢ়াইছোঁ এটি নতুন ৰেচিপি যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়া লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই দিব আপোনালোকলৈ আনিছোঁ এটি নতুন ৰেচিপি আহক আমি ভিডিঅটো আৰম্ভ কৰোঁ এয়া মই ভেন্দিখিনি তিয়াই লৈছোঁ ভালদৰে ধুই ল'ম তাৰপিছত এই দৰে মই কাটি লৈছোঁ ভেন্দিখিনি টুকুৰা টুকুৰি কৰি লৈছোঁ এতিয়া মই কেৰাহীটো গেছত দিম মই কেৰাহীটো গেছত দিছোঁ গৰম হৈ গ'ল তেল ঢালি দিম মই ৰিফাইন অইল ইউজ কৰিছোঁ আপোনালোকে তেল ইউজ কৰিব পাৰে তাৰপিছত মই এইখিনি ভেন্দিখিনি দি দিছোঁ ভেন্দিখিনি দি ল'লোঁ তাৰপিছত এইখিনি মই ভালদৰে 2-3 মিনিটৰ কাৰণে মই ভাজি ল'ম যাতে অকণমান ৰঙচুৱা হয় ৰঙচুৱা হোৱালৈকে মই অকণমান ভাজি ল'ম মোৰ অকণমান ৰঙচুৱা হৈ গৈছে এতিয়া মই উঠাই ল'ম পিছত আমি তেল দি দিছোঁ নহৰু অকণমান দিছোঁ আৰু আদা অকণমান দিছোঁ পুৰা বটা বেহৰ মই দি দিছোঁ অকণমান এইখিনি ভালদৰে ভাজি লৈছোঁ জ্বলাৰ গুড়ি আৰু হালধি গুড়ি অকণমান দি লৈছোঁ আপোনালোকে জ্বলাটো সোৱাদ অনুসৰি দিব পাৰে কম বেছি পৰিমাণে দিব পাৰে এইখিনি ভালদৰে ভাজি লৈছোঁ ইয়াত মই অকণমান পানী দিম যাতে মছলাখিনি মিক্স হৈ যায় ভালদৰে মিক্স হয় মই নিমখ অকণমান দিছোঁ ইয়াত মই ভেন্দিখিনি দি ল'ম ভালদৰে এইখিনি মই মিক্স কৰি ল'ম যাতে মছলাখিনি ভেন্দিখিনিত লাগি যায় 1-2 মিনিটৰ কাৰণে ভাজি ল'ব ভালদৰে মোৰ ভাজি হৈ গ'ল এতিয়া মই ইয়াত পানী দিম অকণমান এতিয়া মই এইখিনি ভালদৰে অকণমান আৰু 2 মিনিট বা 3 মিনিটৰ কাৰণে মই গেছটো হাই ফ্লেমত দি মই ভাজিব দিম যাতে অকণমান খাব ভাল লগা হয় আৰু এয়া মোৰ হৈ গ'ল এতিয়া মই গেছটো নুমাই দিম আৰু এয়া হৈ গ'ল মোৰ ভেন্দিৰ কাৰী আপোনালোকে ট্ৰাই কৰিব খুব বেছি টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি জনাব মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগে যদি ভাল লাগে তেতিয়াহ'লে কমেণ্টত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব